নমস্কাৰ বন্ধুসকল, আপোনালোকক মই আজি মোৰ গাঁওখন দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যে মোৰ গাঁওখনতনো কি আছে কি নাই আমি সকলোবোৰ চাওঁ। বিশেষকৈ মই আজি আপোনালোকক মোৰ গাঁৱৰ নৈ পাৰৰ কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিম। গতিকে লেটছ ষ্টাৰ্ট। বন্ধুসকল, ভিডিঅ'টো প্ৰথমে বাৰু আমি পথাৰৰ পৰাই আৰম্ভ কৰোঁ। গতিকে চাওক, এই পথাৰখন তাত গৰু চৰি আছে। মই আপোনালোকক জুম কৰি দেখুৱাই দিম। চাওক, গৰু খুব আনন্দ মনে গৰু চৰি আছে। গতিকে আচলতে এই পথাৰখন বহুত ডাঙৰ হয়, তাৰ পৰা ইয়ালৈ আছে। গতিকে আপোনালোকে কেমেৰাত কিমান ডাঙৰ দেখিছে নাজানো, আৰু পথাৰখন বহুত ডাঙৰ হয় আৰু আচলতে। আৰু ইফালেও এখন পথাৰ আছে, বাৰিষা ইয়াত খেতি কৰা হয়। আৰু খেতিৰ সময়ততো ক'বই নালাগে, আৰু খুব সেউজীয়া হৈ পৰে। এতিয়াতকৈ আৰু চাবলৈ ভাল হয়। তেতিয়া চাৰিওফালে মানে সেউজীয়া আৰু ক'বলৈ ভাষাই নাই। চাই থাকক আপোনালোকে। আৰু এইখিনিয়ে হ'ল নৈৰ পাৰ আৰম্ভণি। যে নৈখিনি মানে নৈ পাৰ ইয়াৰ পৰাই আৰম্ভণি হয় আৰু চাই থাকক আপোনালোকে, এনজয় কৰক। আৰু বন্ধুসকল, এইটো আচলতে এটা ডোং হয়। পথাৰত যেতিয়া বেছিকৈ পানী হয় তেতিয়া পথাৰৰ পানীবিলাক ইয়াত পৰে আৰু ইয়াৰ পৰা নদীত পৰে। মই আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাম বাৰু। ইয়াত এইটো ডোং বুলি কয় আৰু এই গাঁত। আৰু বন্ধুসকল, আপোনালোকে এই গাঁতবিলাক যে দেখিছে, এই গাঁতত আচলতে বহা পতা হয়। বহা মানে হৈছে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি আৰু আমাৰ গাঁৱত বহা বুলিয়ে কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন বাৰু কমেণ্টত। ভাল লাগিছেনে বন্ধুসকল? একদম মন হাত পৰি যায়, মাইণ্ড ফ্ৰেছ হৈ যায়। চাওক বন্ধুসকল, সেউজীয়া চাওক, সেউজীয়া। আৰু ৰাস্তাটো, মই অহা ৰাস্তাটো সেইটো আছিলে সৰুটো। ইয়াৰ পৰা এনেকৈ আহিছোঁ আৰু ইয়াতে গৰুবিলাক আছে। এনেকৈ মই আপোনালোকক আজি আৰু কিছুমান বস্তু মানে ঠাই দেখুৱাব বিচাৰিম। আমাৰ আচলতে গাঁৱৰ ৰিয়েলিটি দেখুৱাবলৈ বিচাৰিম যে গাঁৱত কি থাকে, কি নাথাকে, কেনেকুৱা পৰিৱেশ হয়। চাওক ইয়াতে পথাৰৰ পানীবিলাক আহি পৰে আৰু ইয়াৰ পৰা নদীত পৰে। এটা খাল হয়, এইটো এটা বাৰু, মই দুটা বুলি কৈছোঁ, এইফালে এটা আছে। গতিকে এই খাল দুটাও আমাৰে হয়। ইয়াতে পথাৰৰ মাছবিলাক থাকে। ইয়াতে বাৰিষা খাল দুটা সিঁচা হয়। আপোনালোকে চাগে এটা বুলি ভাবিছে, আচলতে দুটা আছিলে। পিছতে এইখিনি মাটিখিনি খহি নাজানো আৰু কেনেকৈ এটা হৈ গৈছে। আৰু বন্ধুসকল, এইবাৰহে পাব আপোনালোকে গাঁৱৰ আচল মজাটো।
দূৰ দেখিছে নাজানো, মই খালি দেখিছো আৰু। চাই থাকক বন্ধুসকল। বন্ধুসকল, এই গছবিলাক যে দেখিছে আপোনালোকে, এয়া গছ আচলতে চুম গছ বুলি কয়। পলু যে পোহে পাট মুগাৰ, সেয়া গছ। আগতে সৌ তালৈকে আছিলে, আপোনালোকে কেমেৰাত যিমান দূৰ দেখিছে, আৰু সৌ তাৰ পৰা সৌ তালৈকে আছিলে চুম গছ। আগতে এখন পলু পোহা বাগানে আছিলে। এতিয়া গছবিলাক কাটিছে আৰু এতিয়া আকৌ কিবা লগাব বোলে। গতিকে চাওঁ এইবিলাক ইয়াৰ পৰাই পলু উৎপাদন কৰা হয় আৰু এইবিলাক গছতে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।